2/2 + 9 - 1 কিমান হ'ব? সো দাদা খবৰ কেনেকুৱা আপোনাৰ? ভাল ভাল কওকচোন। সো আমি এটা হাৰ্টৰ চেনেলৰ পৰা আহিছোঁ যাৰ নাম হয় পিয়াৰ গুল। আপোনাক এটা হাৰ্টৰ সুধিম বুলি ভাবিছোঁ, সুধিব পাৰিমনে? হয় সোধকচোন। সো মানে 10টা মানে সুধিম মই কুৱেশ্যন, আপুনি মানে 5টা উত্তৰ দিব পাৰিলে মানে আপোনাৰ কাৰণে উপহাৰ আছিলে। হয় ট্ৰাই কৰি চাম মানে অলপ পাৰোঁনে নাই। মানে জিকে টাইপ কুৱেশ্যন হ'ব, অলপ মানে মেথামেটিক্স টাইপ কুৱেশ্যন হ'বনে? হ'ব কওকচোন। সো ফাৰ্ষ্টত মেথামেটিক্স পৰা ষ্টাৰ্ট কৰোঁ। 2 × 5 - 6 কিমান হ'ব? 2 × 5 - 6 2 × 5 - 6 4 লক কৰিম লক। আপোনালোকে জনাই দিব ৰাইট না ৰং। 2/2 + 9 - 1 কিমান হ'ব? আকৌ কওকচোন ৰিপিট। 2/2 + 9 - 1 2/2 + 9 + 9 - 1 -1 12 শুদ্ধ নে অশুদ্ধ আপোনালোকে কমেণ্টত জনাই দিব। দাদাই কৈছে আৰু দিনত ফুৰি থাকে ল'ৰা ছোৱালী, ৰাতি নফুৰে কোনো প্ৰাণী, এইটো কি হ'ব? কুৱেশ্যনটো ৰিপিট কৰকচোন। দিনত ফুৰি থাকে ল'ৰা ছোৱালী, ৰাতি নফুৰে কোনো প্ৰাণী। দিনত ল'ৰা ছোৱালী ফুৰি থাকে, ৰাতি মানে কোনো প্ৰাণী নুফুৰে তাত। অঁ স্কুল হয় শুদ্ধ এনচাৰ। কি পাতৰ ৰং নাই? কি পাতৰ ৰং নাই? কি পাতৰ ৰং নাই? গছ পাতৰটো ৰং আছে ন? টিংপাতৰটো ৰং আছে। অনুপাত শুদ্ধ এনচাৰ। কোনটো ফলক অমিত ফল বুলি কোৱা হয়? কোনটো ফলক অমিত ফল বুলি কোৱা অমিত হয়? ফল বুলি কোৱা হয় ন? এনেকুৱা কি ফল আছে যাক নেকি অমিত ফল বুলি কোৱা হয়? এইটো मजा नहीं आ रहा है। কি ফলক অমিত ফল বুলি কোৱা হয়? এইটো আপেল আপেল নহয়। নাৰিকল নাৰিকলো নহয়। তেতিয়াহ'লে ইংলিছত মানে ইয়াৰ লেটাৰটো জিৰ পৰা হ'ব। জিৰ পৰা ন? অঁ ষ্টাৰ্ট হ'ব। গুয়েবা হয় এইটো শুদ্ধ এনচাৰ। চ' নেক্সট এটা সুধি আছোঁ। আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় গান কোনে লিখিছিল? ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনে লিখিছিল ন? এইটো বংকিম চন্দ্ৰ চেটাৰ্জী বা চট্টোপাধ্যায়। চ' আপোনালোকে কমেণ্ট কৰি দিব। চ' আৰু এটা, আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় গীত কোনে লিখিছিল? আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় গীত কোনে লিখিছিল? ৰবীন্দ্ৰনাথ টেগোৰ। চ' ফ্ৰেণ্ডছ আপোনালোকে মানে এটা কুৱেশ্যন মই আপোনাক সুধিছোঁ, আপোনালোকে কমেণ্ট বক্সত এনচাৰ কৰি জনাই দিব। মানে এনে কি গুটিৰ বাকলি নাই আপোনালোকে কমেণ্টত জনাই দিব।